নমস্কাৰ, মই হৰ্ষিতা। আপোনালোকে চাবলৈ লৈছে হৰ্ষিতা শৰ্মা এম ইউটিউব চেনেল। আজি মই আহিছোঁ এয়া ইটা ভাটা চাবলৈ। সদায় ইটাবোৰ দেখি থাকোঁ, ঘৰ বান্ধোতে ইটা লাগে, কিন্তু আজি ইটা কেনেকৈনো প্ৰস্তুত কৰে সেয়া চাম বুলি ইটা ভাটালৈ বুলি সোমাই আহিছোঁ। আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম ইটা কেনেকৈ প্ৰস্তুত হয়, কেনেকৈ প্ৰস্তুত কৰে সেয়া চাবলৈ বুলি ভিতৰলৈ সোমাই আহিলোঁ। আপোনালোককো দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। ইটা ভাটা এনেদৰে দূৰৰ পৰা দেখি আছিলোঁ, কিন্তু ওচৰত আজিহে প্ৰথম দেখিছোঁ। আৰু এতিয়া ভিতৰত সোমাই আহিলোঁ আৰু এয়া কেঁচা ইটা এনেদৰে সজাই থৈছে পুৰিব নিবৰ বাবে। মই ৰাতিপুৱা হ'লে ইটা বনাই থকা দেখিলোঁ, কিন্তু আবেলি আহিলোঁ যে সেইটো ভাগ্য নহ'ল। এয়া এনেদৰে সজাই থৈছে, অলপ পিছতে এইবিলাক পুৰিব নিব, ঠেলাত ভৰাই আছে। দেখিয়ে ভাল লাগিছে কিবা, প্ৰথমবাৰৰ কাৰণে দেখিছোঁ যে। এয়া ইয়াতে এনেদৰে ইটা পুৰে, আগৰবিলাক উলিয়াই নিলে আৰু এতিয়া নতুনকৈ সজাই আছে। এইটোৱে ইটা ভাটা, এয়া নতুনকৈ সজাই লৈছে। ইয়াতে আকৌ পুনৰ জুই দিব। ইটা ভাটা চাবলৈ আহি ইটা বনোৱা দেখি বহুতেই বেছি ভাল লাগিল। আপোনালোকে হয়তো কোনোবাই ক'ব পাৰে ইটা ভাটানো কি চাবলগীয়া বস্তু, কিন্তু মোৰ চাবৰ মন আছিল, চালোঁ। আৰু আপোনালোকৰো যদি কাৰোবাৰ চাবৰ মন যায় মোৰ ভিডিঅ'টো চাব পাৰিব। ইটা ভাটা চাবলৈ অহাৰ আগতে ভাবিছিলোঁ এই গ'লটোৰ ভিতৰত ইটা পৰে, কিন্তু আজিহে গম পালোঁ ইটা আচলতে তলত এনেদৰেহে পৰে। ইয়াতে কিন্তু বহুত মানুহ কৰ্মসংস্থাপন পাইছে দেই, সেয়া দেখি ভাল লাগিল। পুৰা ব্যস্ত হৈ আছে সকলোৱে ইটা পৰা কামত। ইটা ভাটা চাবলৈ সৰুৰে পৰা বহুত বেছি মন আছিল, আজি দেখা পালোঁ। ওচৰৰ পৰা এনেদৰে ইটা বনোৱা দেখা পাই ভাল লাগিল। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানেই।